এইটো হৈছে শিৱদৌলৰ পুখুৰী আৰু আমি এতিয়া আহিছোঁ এইটো অসম টাই যাদুঘৰ শিৱসাগৰ। ফটো মাৰ দুকুমাৰ এইফালে চাই থাকা শাহু আৰু জোৱাই। এতিয়া বলক ভিতৰত যাওঁ। 10 টকা 50 টকা। ইনভাৰ্টাৰৰ ব্যৱস্থা নাই। ইনভাৰ্টাৰ নাই মাজিলা দিনে সবে মই আমাৰটো ভিআইপি লাইন কাৰেন্ট নাযায়। আজি দেওবাৰ কাৰণে এই গছটো কাটিছে কাৰেন্ট এতিয়া কাৰেণ্ট নাই বোলে আমি এতিয়া মোবাইলৰ টৰ্চ মাৰি কিনে চাব লাগিব। বঢ়িয়া আমি এতিয়া টৰ্চ মাৰি মাৰি চাব লগা হৈছে। এয়া মস্ত শৰাই এখন শৰাই ন বৰ শৰাই এইটো বাতি শৰাই লোটা বানকাহি বৰবাতি। এইটো কি মলা চৰু। এইটো মলা চৰুটোত কি বনাই মানে এইটো ভোগ জৰা। এইটো শিলৰ থাল মাইহাং। এইটো মাইহাং বাতি। এইটো মেলাই বাতি। এইটো চা ঐতিহাসিক বৰদোৱালত এই সূতা প্ৰকৃত স্থানত খান্দোতে পোৱা গৈছে। এইটো ইয়ামু তলিয়া। এইটো পিতলৰ হেতা। কাকে কাকে যুদ্ধ লাগিছিলে এখন বিচাৰি কিয় এনেকুৱা জানা নাই ৰজাক জিংকে বেছি থাকে। এইয়া সেইকাৰণে এনেকুৱা নট আছে এ নাও চাহি এনেকা পৰিচনত আছিলে। কি বস্তু এইটো এইটো কি হয় বেয়া নাম লিখা নাম নাই। এইটো আদৰ ঘৰত আছিল যে এইটো নাও এইটো যুদ্ধ হয়। কি হয় এইগিলা নাকৈ দা তৰোৱাল এখন লাঠি পবন দা। এইটো কি ঢাল এইবোৰ কি বা এইবোৰ এই বন্দুক নে কি গুলি হয় এইকেইটা গুলি সেইটো ডাঙৰ গুলি গুলিটো অৰিজিনেল ন বন্দুকটো লোহাৰ হয় ন লোহাৰে হয় এইকেইটা গোটেইকেইটা লোহাৰে হয়। পুৰণি অসমীয়া গহনা জাপিল কেতু এটা পইচা নেকি এই দুগদুগিটো সেম আছে এটানো আছে। এইবিলাক কাণফুলি আগৰ দিনত পিন্ধিছিল এইবিলাক কাণফুলি চিনহানি কিয় আছে না এইখিনি যে অসমীয়া গহনা এইখিনি অসমীয়া গহনা আগৰ দিনৰ গামখাৰু পাত কেনেকুৱা অসমীয়া গহনা আছে বুলি আৰু আগৰ দিনৰ সেইকাৰণে কেৰু এতিয়াতো দিনত আছিল ন এইটো কেৰুটো বড়ো হাতৰ এনেকুৱা বড়ো হাতৰ পিন্ধে নেকি থলবে থুৰা বুলি কয়। ইফালে কি গছ এডাল এটা অৰিজিনেল গছ না কিবা পাতকেইটা লগাই থৈছি
অঁ মাছ ধৰা সঁজুলি সজাই থৈছে বঢ়িয়াকৈ চাব পৰাকৈ আগৰ দিনৰ বস্তু এইগিলা বস্তু আজিকালি নহাই হ'ল গছটো অৰিজিনেলে হয় পাতকেইটাহে লগোৱা এইগিলা চাহি আজিকালি নহাই হ'ল মুগা পোহা সঁজুলি এইটো কি পোৰা মাটিৰ ড্ৰেগন চেফৰ এইবিলাক চাহি মাটিৰ বস্তু এইবিলাক মাটিৰ বস্তু আৰু এইখিনি চব মাটিৰ এইটো কাঁহৰ বাতি খুব টাং হা ওপৰত অঁ বা এইখন কি বিচনী অ' একেবাৰে বম বিচনী দেখোন এখন বিচনী দি বিচিব পাৰি না আহাৰত বিচব বোলে আহাৰ অঁ হিতেশ্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অঁ আমাৰ পেহী বহি আছে তাতে এইটো ৰুমত কি আছে কিতাপ আছে বিচনীখন এখন কিতাপ আছে পহুচালৰ ধৰা কি মানে এইটো চালেদি ধাৰাখান বনছি অঁ ৰজা বহি আছে চা প্ৰজা এইবিলাক মানুহ বহাৰ নিচিনা পুৰা বহি আছে একদম কি হয় অঁ টকোপাত এইটো বেতৰ কেছ পেটাৰী দোন বা এইবিলাক মানে কিমান দিনৰ পৰা সজাই থৈছি দেখা পাইছা ঢাকনা ঢাকা বাকচৰ নিচিনা আৰু অঁ পানী ভাজিলে এক মালে ধৰি লব চুকলি ভাৰ মানে কিবা মেৰ ধৰা ৰজা জীয়াকৰ কাপোৰ অঁ সৰু সৰু কাপোৰ ন ৰজা জীয়াকৰ সেইটো পুতাকৰ কিজানি এইটো ল'ৰাৰ ড্ৰেছ এইটো পেন এইটো চোলা এইটো টুপি কি লিখছে মহিলা সাজ লিখছি অঁ মহিলা সাজ দেখোন তাইখান মহিলা সাজ এইটো ৰজাৰ জীয়াকৰ চোলা এইফালে ধুনীয়া দেখোন পাৰ্কৰ নিচিনা অঁ বঢ়িয়া বতাহ মাৰিছে অঁ পাৰ্ক এইটো এই মুগাৰী এখন কোনটো লাগব এতিয়া কোনখন লাগব লৈ ল অঁ ভাল দেখিব হাতেৰে নচুব লেখা আছে চলো দেখোন
ব'লা